যুৱ প্ৰজন্মৰ বাবে আহিছে ভাল খবৰ। আপোনাৰ হাতত থকা পান কাৰ্ড আৰু আধাৰ কাৰ্ড জমা দিয়ক, ঋণ লৈ ব্যৱসায় কৰক। বৰ্তমান বন্ধন বেংকে আনিছে আশাৰ বতৰা। আমাৰ এই নিউজটো প্ৰথমৰ পৰা ভালকৈ চাব, লগতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। সমান্তৰালভাৱে দুখীয়া দৰিদ্ৰ লোকসকলে আঁকোৱালি লোৱা আপোন বেংক হৈছে বন্ধন বেংক। এই বেংকৰ পৰা বিভিন্ন ক্ষুদ্ৰ ঋণ লৈ স্বাৱলম্বিতাৰ দিশৰ বহুজন ক্ষুদ্ৰ ব্যৱসায়ীয়ে মুঠৰ ওপৰত নিজৰ ব্যৱসায় উন্নতকৰণত বন্ধন বেংকে আনিছে আশাৰ ৰেঙনি। নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে B24 আছাম। এই মুহূৰ্তত মই উপস্থিত আছো কুৱাইকুছিয়া বজাৰত, আৰু কুৱাইকুছি বজাৰত মই মোবাইলৰ পাৰ্টছৰ হ'লচেলাৰৰ দোকানত উপস্থিত আছো। কুৱাইকুছি বজাৰত এসংখ্য যুৱকসকলে এটা প্ৰতিষ্ঠানৰ পৰা আধাৰ কাৰ্ড আৰু পান কাৰ্ড জমা দি তেওঁলোকৰ পৰা লোন লৈ, তেওঁলোকৰ পৰা টকা লৈ এইবাৰ প্ৰতিষ্ঠান নিজাববীয়াকৈ খুলি তেওঁলোকে নিজৰ প্ৰতিবেদনটো আপোনালোকৰ কাৰণে, যিসকল যুৱক যুৱতীসকলে টকাৰ অভাৱত বিজনেছ বা প্ৰতিষ্ঠান যিকোনো কৰ্মসংস্থান কৰিব পৰা নাই, তেওঁলোকৰ কাৰণে আজিৰ এই প্ৰতিবেদন গুৰুত্ব সহকাৰে আপোনালোকে চাব। আপোনালোকে মোৰ পিছফালে দোকানটো দেখিছে, এই দোকানটো আচলতে এনে এটা প্ৰতিষ্ঠানৰ কথা ক'বলৈ আহিছো, যি প্ৰতিষ্ঠানত আপোনালোকে আধাৰ কাৰ্ড আৰু পান কাৰ্ড হোৱাটছএপত জমা দিলে আপোনালোকে পাই যাব লোন। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা চাই থাকো। দাদা, আপোনাক নমস্কাৰ জনাইছো। নমস্কাৰ। কি নাম আপোনাৰ? হাছান আলী। হাছান আলী। লোনৰ মাথা মাৰিছিলো বহুত জেগাত, তাৰমানে বহুত তাৰমানে ঘূৰাই ৰাখে বেলেগ বেলেগ বেংকৰ পৰা, কিন্তু বন্ধনত সহজকে লোন পাই গৈছো আমি, খালি আধাৰ কাৰ্ড আৰু পান কাৰ্ড হেৰি। কেনেকৈ মনোভাৱ হৈছিল? আগতেতো বেয়া লাগিছে, তাৰমানে পইচাৰ অভাৱত ইমান আগবাঢ়িবলৈ সক্ষম হোৱা নাছিল। বৰ্তমান বন্ধনৰ জৰিয়তে বহুতখিনি আগবাঢ়ি আহিছে। বন্ধনৰ পৰা প্ৰথম কিমান টকা লৈছিল? বন্ধনৰ পৰা ফাৰ্ষ্ট টাইম 1 লাখ টকা লৈছিল। কিস্তি শেষ কৰি আৰু 1 লাখ টকা লৈছিল। আৰু 1 লাখ টকা লৈছিল। দিয়াতেতো কোনো অসুবিধা নহয়? নাই, কোনো অসুবিধা নাই, একদম কোনো প্ৰভাৱে নপৰে, একদম ইজিত দিবা পাৰে। আপনি কি ফোনপে দি দিয়ে নে যায়? বেংকৰ পৰা মানুহ আহে, আমি ফোনপে পঠাই দিওঁ, আৰু এইটো শেষ হোৱাৰ পিছত আৰু তাৰমানে বেছিকে ল'ব ইচ্ছা আছে। আপোনাৰ বন্ধৰ পৰা লোন লৈ দুখীয়া মানুহে চলি আছে, আমিও সেইকাৰণে চলি আছো। বন্ধন বেংকৰ পৰা লোন লৈ দুখীয়া মানুহে চলিব পাৰে? পাৰে, কিয়নো বিজনেছত হেৰি কৰিছে, সেইকাৰণে চলিব পাৰে। আপুনি বিজনেছ লোন লৈছে? বিজনেছ লোন লৈছো। কিমান লৈছে? মই 1,10,000 লৈছো। 1,10,000। কিস্তি কেনেকে দিয়ে? কিস্তি সপ্তাহ অসুবিধাটো নহয়? অসুবিধা নাই আমাৰ। প্ৰথমে আমি একাউণ্টটো খুলিছো, একাউণ্ট খোলাৰ সদায় আমি ডেইলি কালেকশ্যন দিওঁ, তাৰপিছত আমাৰ লগা হলে লোনটো ওলাই ললো। লগা হৈছিল। কেইদিনত ওলাই যায় লোন? লোন আপোনাৰ ধৰক এসপ্তাহৰ ভিতৰত ওলাই যাব। এসপ্তাহৰ ভিতৰত? সেনেকুৱাতো অসুবিধা নহয়? অসুবিধা নাপায়। আৰু কিস্তি দিয়াটোতো অসুবিধা নহয়? কিস্তি দিয়াটো অসুবিধা নহয়। বৰ্তমান চলি আছে ভালে? বৰ্তমান ভালেই চলি আছে। কি ক'ব, কি আহ্বান জনাব যুৱ সমাজ? নাই, মই কৈছো যে বন্ধন বেংকৰ পৰা লোন লওক আৰু দুখীয়া জীৱনটো সুখী কৰক, সেইটোৱে মোৰ কাম। সেইকাৰণেতো লোনটো লওঁ, ব্যৱহাৰ ভাল কাৰণেহে লোন লওঁ, নহ'লেতো লোন নলওঁ। বেংকত লাইন পাতি থিয় হ'ব লাগে নেকি পইচা জমা দিবলৈ বা আনিবলৈ? আমি বেংকত নাযাওঁৱে, যাওকচোন দোকানত আহে, মই একাউণ্টত জমা কৰিব লাগে, দি দিওঁ, একাউণ্টত হৈ যায় লগে লগে। আমাৰ আৰু যাব লগা নাই। ইয়াৰ মাজতে মই বন্ধন বেংকৰ পৰা মোটামুটি 3-4 মান লোন লৈছো। এবাৰ 50,000, এবাৰ 60,000 আৰু 1 লাখ কৰি লৈ আছো। বৰ্তমান 1 লাখ টকা আছে মোৰ। আৰু মই এই বন্ধন বেংকৰ পৰা বহুত উপকাৰ হৈছো। ফুটপাথৰ পৰা লাহে লাহে মই মানে অলপ ডাঙৰ হৈছো, ভাবিছো লাহে লাহে মানে মাৰ্কেটত দোকান ললো। আৰু বন্ধন বেংকৰ পৰা মই প্ৰথমে ভাবছিলো লোন লৈ দিব পাৰিম নে নোৱাৰিম, সেইটো এটা ভয় আছিল। কিন্তু লাষ্টত মই বন্ধন বেংকৰ পৰা লোন লৈ মানে মাৰ্কেটত দোকান লৈছো। লোৱাৰ পিছত সেই বন্ধন বেংকৰ পইচা দি আমি বহুত উপকাৰ পাইছো। প্ৰথম 50,000 মান দিছিল, তাৰপিছত মোক 60,000 দিলে। মোক বেছিকে দিছিল, মই মানে পইচা আছিল অলপ, তাৰ কাৰণে অলপ 60,000 লৈছিলো। তাৰপিছত 1 লাখ টকা দিলে মোক। বৰ্তমান চলাই আছে? চলাই আছো। পইচা দিয়াতো কোনো অসুবিধা নাই? কোনো অসুবিধা নাই, আৰু ইণ্টাৰেষ্টটো বহুত কম আছে বন্ধন বেংকত। লোন বিচাৰিলে আপোনালোকৰ পৰা কিবা এক্সট্ৰা কোনো পইচা? নাই, কোনো এক্সট্ৰা পইচা নোখোজে, আৰু সিহঁতে বহুত সুবিধা দিয়ে, বহুত চাৰ্ভিচ ভাল দিয়ে। আমি কিবা বস্তু মানে কাগজ পাতি বা আধাৰ কাৰ্ড, পান কাৰ্ড মানে সিহঁতক হোৱাটছএপত দিলেও পঠাই দিলেও সিহঁতে কামখিনি কৰি দিয়ে। বা যদি যাব নোৱাৰো তো ফোন কৰো যে দাদা মোৰ পৰা কাগজখিনি লৈ যাব, কাগজখিনি লৈও যায়। আৰু পইচা হোৱাৰ লগে লগে ফোন কৰি দিয়ে যে পইচা আপোনাৰ হৈ গৈছে, আপুনি পইচাখিনি লৈ যাব। কোনো অসুবিধা নাই। আমি সকলো যুৱ প্ৰজন্মক মই আহ্বান জনাইছো, আপোনালোকৰ বিদ্যাস এৰি দিয়ক,
ইমান বাহিৰত থাকিব নালাগে দেশৰ মানুহ দেশত আহি কিবা এটা কৰি খাওঁ বন্ধন বেংকৰ পৰা তেওঁ আচলতে ঋণ লৈয়ে ইমান দূৰলৈকে আগবাঢ়ি আহিছে গতিকে মই এই মুহূৰ্তত কুৱাকুছি বজাৰত আছিলোঁ আৰু গতিকে চাই থাকিব B24 আছাম মোৰ লগত থাকিব